Hello friends, welcome to my YouTube channel Rublu World. আজি বহুত দিনৰ মূৰত আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মোৰ ভতিজীৰ 7 মাহত ভৰি দিছে, সেইবাবে তাই আজি মুখত অন্ন দিয়াৰ নিয়ম পালন কৰা হৈছে, মানে তাই অন্নপ্ৰাশন পতা হৈছে। তাই আহিবলগীয়া দিনবোৰ খুব ৰঙীন হওক, খুব সুন্দৰ হওক সেয়ে কামনা কৰিব। আৰু মই যিমান পাৰোঁ আজি অন্নপ্ৰাশনৰ নিয়ম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু মই আজি অকণমান ব্যস্তও থাকিম, কিন্তু তাৰ মাজে মাজে যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্তমান আমাৰ পূজা শেষ হ'ল, এতিয়া অলপ পাছতে ছোৱালীজনীক অন্ন মুখত দিয়া হ'ব। তো ফ্ৰেণ্ডছ এয়া দেখিবলৈ পাইছে, তাৰপিছত এয়া আমাৰ বৰ্তাই মানে পূজা ভাগ কৰিলে, প্ৰায় শেষেই হ'ল আৰু এতিয়া। ইতিমধ্যে আমাৰ পূজা শেষ হ'ল, এতিয়া সকলোৱে সেৱা কৰি আছে। সেৱা কৰি হ'ল, এতিয়া পূজাৰীয়ে সকলোকে নিৰ্মালি দি আছে। এতিয়া মোৰ গোসানী মাইনাকনক অন্ন খুৱাবলৈ হৈছে। মোমায়েক আমাৰ চিন্ময়, তো মোৰ ভতিজা গোসানী মাইনা, তাই জীৱনটো বহুত ভাল হওক, আশীৰ্বাদ কৰিব ফ্ৰেণ্ডছ। তো প্ৰথম আজি মুখত অন্ন দিছে, সেইবাবে তাই অকণমান কান্দিছে, আমনি কৰিছে। এয়া নিয়ম, পানী খুৱাব লাগে। এতিয়া আইতাকে খুৱাইছে। এয়া দেউতাকে খুৱাই আছে। এয়া মামী, মানে মোৰ নবৌৰ মামীয়ে, আৰু এয়াও মামী, আৰু এয়া মাহী, আৰু এয়া মোৰ শাহুমা। এয়া মাকে খুৱাইছে। আজি তাই বহুত আমনি কৰিছে, বতৰটো বহুত গৰম। এয়া আমাৰ ফুচকি, এয়া ফুচকিয়ে খুৱাইছে, তাই বায়েক। এতিয়া খুৰীয়েকে খুৱাইছে। এয়া মায়ে খুৱাই আছে, তাই ধুনীয়াকে খাইছে। এয়া শাহুমাই খুৱাইছে। এয়া ককাকে খুৱাইছে। এইয়া আমাৰ পিস্কু, চব ফ্ৰেণ্ডছ, পিস্কু মাইনা আজি খুৱাম বুলি ভাবিছিলে, কিন্তু খুৱাব নোৱাৰিলে। আচলতে মানে কি হ'ল, পিস্কু মাইনা সৰু হৈ আছে যে, আৰু এই ওচৰতে মাহীয়েক বহি আছে, আমাৰ মুমু। ভাল নামটো কি আছিলে কৈ দিয়া? সংগীতা গোস্বামী। এইয়া মোৰ পিস্কু মাইনা। আমাৰ মাংস বনি আছে, আৰু অলপ পাছত হ'বগৈ, দেখিবলৈ পাইছে। এখেতে হৈ গ'ল বনাইছে আমাৰ আজি খানাটো, তেখেতৰ ঘৰ সাপে খাতিত। খুৰা আপোনাৰ নামটো কৈ দিয়কচোন। হয়, আপোনালোকে যদি কোনোবাই ভাবে এখেতক লগাম বুলি, খুব ধুনীয়াকৈ পাৰিব, খুব সুন্দৰকৈ তেওঁ বনায়। এয়া হৈ গ'ল মাছৰ মুড়ি ঘণ্ট, বনি আছে, খুব ধুনীয়া হৈছে, কালাৰটো ভাল হৈছে। আৰু এয়া ভাইটি, আমাৰ এই বৰ্তাৰ হয়। তোমাৰ নামটো কি আছিলে? মোৰ নামটো পিতাম্বৰ বৰা। আচ্ছা। আৰু আমাৰ বিশেষ কৰি খানাটো জুইত বনোৱা হৈছে, আৰু জুইত বনোৱা খানাটো এনেও টেষ্টি হয়, সেইটো আপোনালোকে জানেই।
এয়া ৰাইজে খাই আছে। এয়া মামী, তাৰপিছতে মাহী, এয়া মামী, সকলোৱে খাই আছে। চিন্ময়, হাতে মুখে সকলোৱে যুদ্ধ কৰি আছে। মামী কেনেকুৱা হৈছে? কেনেকুৱা হৈছে মামী কওক? মাহী এইফালে, মহা, চিন্ময় ঠিকে আছে? আমাৰ পিতু মাইনা মোৰ গোসাঁনীয়ে ইমান ধুনীয়াকৈ হাঁহি আছে, ইমান ধুনীয়া লাগিছে। মোমো কেনেকুৱা হৈছে? ঠিকে আছে? মা দেউতা এইকেইজনে এই আমাৰ ঘৰতে কাম কৰে, তেখেতসকলে চব ঠিক আছে? এয়া দাদাই দি আছে। সকলো যাবলৈ ওলালে, তো এতিয়া আমি বিদায় দিছোঁ। অন্নপ্ৰাশনৰ নিয়ম বুলি এটা সৰু ভিডিঅ' আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু কোনোবাই আমাৰ এই চেনেল নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকন বজাই অল কৰি ল'ব, যাতে আমাৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে যেতিয়াই মই নতুনকৈ ভিডিঅ' আপলোড কৰোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।